হেল্ল' এভৰিৱান, গুড মৰ্ণিং। নতুন ৰাতিপুৱা সৈতে এটি নতুন ভিডিঅ'লৈ মই আগে চিমৰানে নতুন এটি ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। এতিয়া মই এফালে যাবলৈ ওলাইছোঁ আৰু সেই জেগাডোখৰ মোৰ কাৰণে বহুত স্পেচিয়েল হয়। আৰু আজি মানে স্পেচিয়েল আয়োজন এটাও আছে। চ' তাত গৈ পাই দেখাম ক'ত যাওঁ, কি কথা আৰু কি আয়োজন আছেনো। বাকী আপোনালোকে ভিডিঅ' আগলৈ চাই থাকিব। আজি ভিডিঅ'টিত লৈ আহিছোঁ এগৰাকী সফল মহিলাৰ বিষয়ে। তেওঁক বহুত বেছিভাগ মানুহে চিনি পায় আৰু যিসকলে চিনি নাপায় এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে নিশ্চয় চিনি পাব। আজি তেওঁৰ বাবে এটি বিশেষ দিন আৰু লগতে আমাৰ বাবেও। সেয়ে এতিয়া তেওঁৰ ঘৰলৈ বুলিয়ে গৈ আছোঁ আৰু কোন হয় কি কথা আপোনালোকে ভিডিঅ'টি শেষলৈ চাই থাকিলে নিশ্চয় গম পাব। স্পেচিয়েল ঠাইডোখৰত আৰু কি স্পেচিয়েল মানুহ তেওঁৰ পৰা কামত লাগি আছে আৰু বলক আপোনালোকক অকণমান দেখাওঁ। তেওঁ হৈছে আমাৰ শিৱসাগৰ জিলাৰ ৰাজমাই গজালি গাঁৱৰ এগৰাকী উদ্যমী এণ্টাৰপ্ৰেনাৰ মহিলা চন্দনা শইকীয়া কলিতা। তেওঁক মই খুৰী বুলি কওঁ আৰু তেওঁ বিস্কুট আৰু কেকৰ ব্যৱসায় কৰে নিজৰ ঘৰতে। তেওঁ কোনো নিজৰ দোকান বা বেকাৰী নাই যদিও ইমান সুন্দৰ ৰূপত ব্যৱসায়টো গঢ়ি তুলিছে। তেওঁ বিস্কুটে বনায় 10-12 বিধ, তাৰোপৰি কেকো থাকে কেইবাটাও ভাগ। এইবিলাক কাম কৰিয়ে আছে আৰু তেওঁ বেকাৰী নাই যদিও তেওঁ কেক আৰু বিস্কুট সদায় মানে বেকাৰীৰ পৰা অৰ্ডাৰ পায়ে। সদায় 6-7খন বেকাৰী তেওঁ কেক আৰু বিস্কুট নিয়ে। আৰু তাৰ উপৰি কেক আৰু বিস্কুটৰ বাহিৰেও তেওঁ পেষ্ট্ৰি, চকলেট, পিজ্জাও ঘৰতে তৈয়াৰ কৰা হয়, ঘৰতে তেওঁ বনায়। আৰু তাৰ উপৰিও তেওঁ এতিয়ালৈকে বহুত কাম কৰি আছে। তেওঁ ৱৰ্কশ্বপো দিয়ে, তাত লেডিজ জেণ্টছ দুয়োটাই থাকে। মানে এতিয়ালৈকে তেওঁ 1100 ওপৰ মহিলাক তেওঁ এই বিস্কুট আৰু কেক বনোৱাব শিকালে। তেওঁ এই সংস্থাপনটো দিলে আৰু সেই আত্মবিশ্বাস থাকিলে যে যিকোনো কামতে সফল হ'ব পাৰি, এই কথাটো তেওঁ প্ৰমাণ কৰি দেখুৱালে। আৰু এয়া মোক বিস্কুট আৰু চাহ দিছে আৰু খুৰীয়ে পূৰা ভিতৰত কেক বনোৱাতে পূৰা ব্যস্ত হৈ আছে। তেনেকৈ মই ভিডিঅ'টো কৰি আপোনালোকৰ কথাকেইটা কৈ ল'লোঁ। আৰু এইফালে ভিতৰত কংকনাবাই ট্ৰেখনত বিস্কুট উলিয়াই সজাই আছে আৰু এইবোৰ সকলোবিলাক বিস্কুট খুৰীয়ে নিজে ঘৰতে বনোৱা হয়। আৰু আপোনালোকে ভাবিছে যে কিহৰ বাবে ইমান যা যোগাৰ কৰা হৈছে, কিহৰ বাবে ইমান আয়োজন কৰা হৈছে। আচল কথাটো হ'ল খুৰীয়ে যে ইমান ধুনীয়াকৈ ব্যৱসায়টো গঢ়ি তুলিছে, তেওঁ যে ইমানখিনি আগবাঢ়িলে, ইমানখিনি মানুহক সংস্থাপন দিলে আৰু তাৰ লগত ময়ো জড়িত। ময়ো তেওঁৰ পৰা কেক আৰু বিস্কুট শিকিলোঁ আৰু মোৰ নিচিনাকৈ বহুত 1000-1200 মানুহে শিকিলে। এতিয়ালৈকে 1100 মানুহৰ ওপৰতে মানুহে শিকিলে। তো আজি সেয়ে তেওঁ সাক্ষাৎকাৰ ল'বলৈ 2জন সাংবাদিক আহিব আৰু সাংবাদিক আহি তেওঁ কেনেকৈ ক'ৰ পৰা আৰম্ভ কৰিলে, কেনেকৈ কি হ'ল, এইবোৰ সকলোবিলাক তেওঁক সুধি পিনে ভিডিঅ' কৰি নিউজ লাইভত দিব। আৰু আমিও প্ৰথমবাৰৰ বাবে নিউজত ওলাম বুলিয়ে বহুত ভয় লাগিছে, কি বা সোধে, কি বা ক'ম। আৰু এয়া মই বাৰান্দাত টেবুল দুখন উলিয়াই টেবুল ক্লথ দুখন পাৰি লৈছোঁ। ইয়াতে খুৰীয়ে বনোৱা কেক, বিস্কুট আৰু কি আছে সকলোবিলাক বস্তু ইয়াতে উলিয়াই সজাই তুলি ল'ম। আৰু এইফালে ভিতৰত পূৰা ট্ৰেইন খুৰীয়ে আৰু কংকনাবাই বিস্কুট সজোৱাত লাগি আছে, ময়ো অলপ লাগি দিছোঁ। আৰু এতিয়া এইবিলাক ভিতৰৰ পৰা নি আগফালে এনেকৈ সজোৱাত লাগি আছোঁ আমি সকলোৱে মিলি। ডিম্পি আৰু মাইনা দেৰিকৈ আহি পাইছে, এইটো পূৰা কামত লাগি আছে। আৰু এয়া খুৰী ওলাই মেলি আহিলে, ৰখিবৰ কাৰণে একদম সময় নাই। সাংবাদিক 2জনো আহি পালেহি। আহি পোৱাৰ পিছত আমি বস্তুখিনি সজোৱাত লাগিছোঁ। যিহেতু তেওঁ ভিডিঅ' কৰিব, ফটো মাৰিব, তো অকণমান ভাল হ'ব লাগিবতো, তো সেইকাৰণে ধুনীয়াকৈ সজাই তুলিছোঁ। পূৰা গোটেইকেইজনী একদম সজোৱাত ব্যস্ত। আৰু এয়া সজাই তোলা হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া তেওঁলোকে খুৰীৰ সাক্ষাৎকাৰটো ল'বলৈ কাৰণে আৰম্ভ কৰিব লৈছে আৰু আমাকো 2-এটা প্ৰশ্ন সুধিম বুলি কৈছে। কিন্তু মোৰতো মনে মনে ভয়ে লাগি আছে, কি ক'ম কি নক'ম এনেকুৱা লাগি আছে। আৰু খুৰীক ধুনীয়াকৈ সুধিছে যে তেওঁ ক'ৰ পৰা কেনেকৈ প্ৰথম ক'ৰ পৰা কেনেকৈ ব্যৱসায়টো আৰম্ভ কৰিলে। আৰু খুৰীও তেওঁলোকৰ প্ৰশ্ন
ধুনীয়াকৈ উত্তৰ দিছে, তেওঁলোকৰ আগত কথাখিনি ধুনীয়াকৈ মানে প্ৰকাশ কৰিছে। যিসকলে নিউজটো চাইছে তেওঁলোকেতো গম পাইছে চাগে, আৰু যিসকলে চোৱা নাই আপোনালোকে নিউজটো চালেই গম পাব। আৰু নিউজটো এতিয়ালৈকে কোন কোন চেনেলত দিব মই ভালকৈ গম পোৱা নাই। নিউজ লাইভ DY 365 এনেকুৱা অসমীয়া নিউজ চেনেলবিলাকতে দিব। আৰু মোকো মই এনেকৈ ভয়ে কি ক'লোঁ আৰু বাকী ভিডিঅ'টো মানে নিউজত চালেহে গম পাম মই কি ক'লোঁ। সেই ভয়ে কি বকিলোঁ আৰু বাকী আমি কিজনী এনেকৈ দুই এটা প্ৰশ্নৰ উত্তৰ দিলোঁ। সকলোৱে খৰিৰ বিষয়ে কিবা এটা নহয় কিবা এটা কৈছে, কোনে কি কৈছে, কেনেধৰণে কৈছে, আপোনালোক সকলোবিলাক নিউজ চেনেলৰ জৰিয়তে গম পাব। আৰু এদিনমানৰ পিছতে হয়তো নিউজত দিব আৰু কোনটো চেনেলত দিব, কি কথা, কেনেকৈ দিব, এতিয়া তেওঁলোকে সেইটোতো মই গম নাপাওঁ, কাৰণ মই একেদিনাখনেই ভিডিঅ'টো এডিটিং কৰাতে, তো কোন চেনেলত দিব সেইটো গম পোৱা নাই। কিন্তু নিউজ লাইভ আৰু DY 365 এনেকুৱা অসমীয়া চেনেলবিলাকতে দিব, আৰু নিউজ লাইভত দিব বুলি গম পাইছোঁ। বাকী ইয়াত কি বিস্কুট আছে, কেইবিধৰ বিস্কুট আছে আৰু কেনেধৰণৰ আছে, এইবিলাক সকলোবিলাক তেওঁলোকৰ আগত খৰিয়ে চিনাক্ত কৰাই দিছে। আৰু এইবিলাক সকলোবিলাক কথা আপোনালোকে নিউজ চেনেলৰ জৰিয়তে গম পাব। আৰু যেতিয়াৰ পৰা মই নিজৰ ইউটিউব চেনেলটো খুলিছোঁ তেতিয়াৰ পৰা মই ভাবিয়ে আছিলোঁ খৰিচত গ'লে ভিডিঅ' এটা বা ব্লগ এটা বনাম বুলি। কিন্তু আজি সাংবাদিকসকল আহিলে, তেওঁলোকক আগত কিমান ধুনীয়াকৈ খৰিয়ে প্ৰকাশ কৰিছে, কিমান ধুনীয়াকৈ সুন্দৰভাৱে বস্তুখিনি দেখুৱাইছে। ময়ো ভালেই পালোঁ আৰু ভিডিঅ'টো কৰিবলৈ। আৰু আপোনালোককো মানে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক আগতো দেখাবলৈ, শ্বেয়াৰ কৰিবলৈ ভাল পালোঁ, যাতে আপোনালোকেও ধুনীয়াকৈ সুন্দৰভাৱে দেখিবলৈ পায়। বাকী এইটো ৰুম হৈছে খৰিয়ে এইটো ৰুমৰ পৰাই কাম কৰে। প্ৰথম ষ্টাৰ্টিঙত এইটো ৰুমত খৰিয়ে কেক বনাই থকা দেখাইছিলোঁ, আৰু এইটো ৰুমৰ পৰাই খৰিয়ে কেক বনোৱা কামটো কৰে। আৰু ইয়াত সকলোবিলাক কেক বনোৱা, বিস্কুট বনোৱা বস্তুসমূহ ইয়াতে আছে ৰুমটোতে। আৰু এয়া হৈছে চিটু বাই, তেওঁক নেদেখালে নহয়, তেওঁৰ নামটো হৈছে তেওঁৰ নামটো চন্দনা হয়, কিন্তু চন্দনা দুগৰাকী হোৱাৰ কাৰণে খুৰাই মানে চন্দনা খুৰী হাজবেণ্ডে নামটো দিলে চিটু বুলি। আজি আহি কেনেকুৱা লাগিছে? ভাল লাগিছে। এয়া আমাৰ কংকনা বা চন্দনা বাইদেউৰ মানে চন্দনা খুৰীৰ পাতিলা ভণ্টি হয়। তেওঁলোক পুৰা কাম কৰিছে, এইফালে মাইনাই কাম কৰি আছে, এইফালে ডিম্পি ব্লগাৰ, নিজৰ ব্লগ বনাইতে ব্যস্ত, আমাৰ ফালে চাবলৈ সময় নাই। এইটো এটা পিজ্জা। হাই। তাৰপিছত আমাৰ এয়া চন্দনা খুৰী ল'ৰাটো, সেইটো সুমন। তোমাৰ নামটো কি কৈ দিয়া? মৌচুম প্ৰিয়ম কলিতা। কিহত পঢ়িছা? এক্সাম আজি কেনেকুৱা হ'ল? তাৰ এক্সাম চলি আছে। আজি কি আছিলে? ইংলিছ আছে, তাৰ এক্সাম চলি আছে। বেচেৰাটো পঢ়িব আজি নিউজত। আৰু নিউজটো কৰা হৈ যোৱাৰ পিছত পূৰা কামত লাগি গ'লোঁ আৰু সকলোৱে। ইফালে মাইনাই লাগি আছে। এতিয়া আমি ভিতৰতে আৰু এনেকুৱা যি কৰি আছোঁ, লেকচাৰ মাৰিছোঁ, ফটা লেকচাৰবিলাক আমাৰ। আৰু খৰিয়ে মানে সাংবাদিকসকলক চাহ দিছে, আৰু লগতে তেওঁলোকৰ লগত কথা পাতি আছে। আৰু এই ডিম্পি পূৰা চাইলেণ্ট হৈ আছে, এনেকৈ পূৰা পেচাৰ মাৰি থাকে আমাৰ ডিম্পিৰো মানে ইউটিউব চেনেল এটা আছে, ছাবস্ক্ৰাইব কৰি দিব। ডিম্পি ব্লগ চলি আছে, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো এতিয়া নতুন হৈ আছে, যিহেতু আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। মোৰো একেবাৰে নতুন চেনেল হয়। আমি তুমি একেলগতে ইউটিউব চেনেল আছে, কৈ দিয়া। নাই, তোমালোকৰ পিছফালে ওলাওতো যি হ'লেও। আৰু আমাৰো মাইনাই একদম ইউটিউব চেনেল এটা খোলো কৰি আছে, তো এতিয়া তাইকো ভয় লাগে, আপোনালোকে যে ছাবস্ক্ৰাইব নকৰে, সেইকাৰণে ইউটিউব চেনেল তাইকো কৈছোঁ খুলিবৰ কাৰণে, কিন্তু তাই। আৰু এতিয়া সাংবাদিক কেইজন যোৱাৰ পিছত আমি ভিতৰত ৰাক্ষসৰ দৰে পিজ্জা কাটিঙত লাগি গ'লোঁ। খুৰীয়ে বনোৱা পিজ্জা আজি তেওঁলোকক দেখুৱাবৰ কাৰণে খুৰীয়ে বনাইছিলে, আৰু এতিয়া তেওঁলোক যোৱাৰ পিছত আমি খাবলৈ কাৰণে কাটিছোঁ। আৰু পিজ্জা খাই মেলি ডিম্পি আৰু মাইনাও যামগৈ বুলি কৈছে। আৰু মই ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি কৰি দিম বুলি। আৰু ভিডিঅ'টো যদি কেনেকুৱা লাগিলে, কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব, আৰু লাইক আৰু ছাবস্ক্ৰাইব প্লিজ কৰি দিব।
আৰু নতুন এটি ভিডিঅ' সৈতে মই আকৌ আহিম আৰু আজিলৈ বাই বাই। আৰু ডিম্পি আৰু মাইনা যাম গৈ বুলি কৈছে, সিহঁতকো বাই বাই দি থৈ আহোঁ। এতিয়া ডিম্পি আৰু মাইনা যাবলৈ ওলাইছে। মাইনাই পুৰা কেক চেক লৈ গৈছে, কেক চেক লৈ গৈছে। মই আহিব লাগিব খৰি চাত, খৰি মানে বিস্কুট লাইক কৰিব আমাৰ ভিডিঅ'ত। ময়ো ভিডিঅ' দিম বাৰু, সোনকালে চাব মোৰ চেনেলটো, ছাবস্ক্ৰাইব কৰি দিব। চবেই বাই চাব। বাই, যাওঁ। বাই বাই। আকৌ কেতিয়া আহিবা? আকৌ আহিম চাগে, মই তোমাক ফোন কৰিম। ঠিক আছে।